মেইন টপিকটো হৈছে মই আজিৰ পৰা আৰু ভিডিঅ' নবনাওঁ। মই আজিৰ পৰা ভিডিঅ' নবনাওঁ, তো আপোনালোকৰ মাজৰ পৰা আঁতৰি গৈ আছোঁ। आने से उसके आए बहार, जाने से उसके जाए बहार, बड़ी मस्तानी है मेरी महबूबा, मेरी जिंदगानी है मेरी महबूबा। দাদা ৰেকৰ্ডিংটো অন আছে, চাই ল। তই আগতে ক'ব নোৱাৰ। তো সৰ্বপ্ৰথম চৰি কৈছোঁ, তো ৰেকৰ্ডিংটো অনা আছিলে, মই গম নাপাওঁ, তো মানে অকণমান গুণগুণাই আছিলোঁ, শুনা পালে চাগে, বা যিয়ে নহওক এইবিলাক ইগনোৰ কৰি দিয়ক। এতিয়া মেইন টপিকটো হৈছে মই আজিৰ পৰা আৰু ভিডিঅ' নবনাওঁ। মই আজিৰ পৰা ভিডিঅ' নবনাওঁ, তো আপোনালোকৰ মাজৰ পৰা আঁতৰি গৈ আছোঁ। আপোনালোকে ভিডিঅ'বিলাক চাই যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব। মই মাজে মাজে চেনেলটোত যাম, যাই চাই থাকিম ভিউজ কিমান আহিছে, লাইক কমেণ্ট কিমান আহিছে। মানে ভিডিঅ' নবনাওঁ উদ্দেশ্যটো কি, এইটো চেনেলত বনাম। MJ9XM যিটো চেনেল দেখিছে, এই চেনেলত ভিডিঅ' বনাম। কোনটো চেনেলৰ কথা কৈছোঁ, মেইন কথাটো হ'ল সেইটো। RNG92 তাত মোক লকডাউন দিছে কোম্পানীৰ পৰা, ইউটিউব কোম্পানীৰ ফালৰ পৰা মোক লকডাউন দিছে ওটো 3 মাহৰ কাৰণে, 3 মান্থ। বুজি পাইছে কাৰণটো? মোৰ ভুল, মানে কপিৰাইট ষ্ট্ৰাইক আহিছে মোৰ চেনেলটো, ঠিক আছে। তো ষ্ট্ৰাইক বুলি কোৱাৰ লগে লগে আপোনাৰ 3টা ছিষ্টেম আছে, 3-4টা ছিষ্টেম আছে। তো তাৰে মাজৰ পৰা এটা হ'ল ৰিইউজ কণ্টেণ্ট। চ' মই মানে ৰিইউজ কণ্টেণ্ট এটা মানে ইউজ কৰিছিলোঁ মোৰ ভিডিঅ'ত। সম্পূৰ্ণ ভিডিঅ'টো মানে মই এডিট কৰিছিলোঁ, এডিট কৰি মই ভইচটো চেঞ্জ কৰিছোঁ তাত। চ' 19 মিনিটৰ ভিডিঅ'টোক মই 10 মিনিট কৰি দিছিলোঁ। তাৰ মাজত মই বেকগ্ৰাউণ্ড মিউজিকটো চেঞ্জ কৰিছোঁ, ভইচটো চেঞ্জ কৰিছোঁ, এক্সট্ৰা বেকগ্ৰাউণ্ড মিউজিক এটা এড কৰিছিলোঁ, তাৰ মাজত বহুত কিবা কিবি কৰি দিলোঁ। 24 ঘণ্টা পিছত আহিছে ষ্ট্ৰাইকটো। তো কোম্পানীৰ ফালৰ পৰা সেই ভিডিঅ'টো মোৰ ৰিমুভ কৰি দিয়া হৈছে। তো একো নাই, কোম্পানীৰ ফালৰ পৰা এতিয়া মানে 3 মাহৰ কাৰণে লকডাউন দিছে, আৰু মই ছ'চিয়েল ডিষ্টেঞ্চ মানি চলিব লাগিব। 3 মাহ সেই চেনেলটোৰ পৰা আঁতৰি থাকিব লাগিব। কোম্পানীৰ ৰুল হিচাপে, যে ইউটিউব গাইডলাইন হিচাপত যে 90 দিন মই সেই চেনেলটোৰ পৰা আঁতৰি থাকিব লাগিব। মই আঁতৰি নাথাকোঁ, ঠিক আছে। চেনেলত ভিডিঅ' মই আপলোড কৰিম, কিন্তু সেই ভিডিঅ'টো নকৰোঁ। মোৰ নিজৰ কণ্টেণ্ট, ভাল হওক বেয়া হওক, যি আছে মোৰ কণ্টেণ্ট, মোৰ যিবিলাক আছে টেলেণ্ট, মই তাকেই দেখাম আৰু তাকেই বনাম। তাত মই ভিডিঅ' আপলোড দিম, আৰু যিয়ে নহওক এইবিলাক বাদ দিয়ক। তো সেই চেনেলটোত যিয়ে নহওক, মই এইটো চেনেলত এড হৈ আছোঁ আৰু আহি থাকিম, প্ৰেজেণ্টিছ থাকিম। আৰু এইটো চেনেলত মই কিছুদিন মানে বিৰতি আছোঁ, কিয় গম পায়, মই দেখাইছিলোঁ প্ৰথম যে এখন হাতেৰে নমস্কাৰ দিছিলোঁ, তাৰপিছত এখন এড কৰিছিলোঁ। চ' এখন সম্পূৰ্ণ ভাল হোৱা নাই এতিয়াও। এতিয়া মই মোটামুটি নমস্কাৰটো দিব পৰা অৱস্থাত আছোঁ আপোনালোকক, সেইকাৰণে মই নমস্কাৰ কৈছোঁ। আপোনালোকে মোৰ চেনেলটো চাই আছে MJ9XM, মই যিটো আপোনালোকৰ মাজত পুনৰবাৰ স্বাগতম জনাইছোঁ। তো সেই মানে সেইটো চেনেলটো মানে বেয়া লাগিছে অলপ, মই দেখাই দিম। ৰিমুভ কৰি দিছে, এইটো দেখি আছে আপোনালোকে এই ভিডিঅ'টো, ৰিমুভ কৰিছে কোম্পানীৰ পৰা। মই একো নাই, 3 মাহ বিৰতি দিছে। মই মানে তাত 3 মাহত সেইটো চেনেলত কোনো মানে শ্বেয়াৰ খানি নাই, তো একো নাই। মই মানে সেইটোতে কৰি থাকিম, মই সেইটোত ভিডিঅ' এটা আপলোড দি চাম কিনো হয়। যদি কিবা কথাত মোৰ সেই চেনেলটো বেন হৈ যায়, ন' প্ৰব্লেম, সেইটো মোক বেন হৈ যাব দিয়ক, মই ৰিপিট আকৌ চেনেল খুলিম। কাৰণ আপোনালোকৰ লগত মোৰ ভাল লাগে, মোৰ চেনেলত ভিউজ আহক নাহক, মোৰ সেইটো প্ৰব্লেম নাই, ঠিক আছে। মই ভাইৰেল, সেইটো নালাগে মোক, ভাইৰেল হ'ব নালাগে। বাছ মোৰ মনৰ মানে কিছু সময় ভাল লাগে, সেইটো কাৰণে মই মানে কিছু সময় মুহূৰ্ত আপোনালোকৰ লগত কটাম, সেইকাৰণে মই ভিডিঅ'বিলাক বনাওঁ। ইউটিউবৰ ফালৰ পৰা মোক টকা পইচা কোনো প্ৰয়োজন নাই। এইটোৱে কথাই ভাল লাগে, মানে ইফালে সিফালে গ'লে যেতিয়া 2-4জন লগৰ ল'ৰাই মানে সোধে, মই চিনি নাপাওঁ, মোক চিনি পায় সোধে, মোৰ ভাল লাগে, সেইটো কাৰণে মই ভিডিঅ' বনাওঁ। এটা চেনেল মই ইমান দিন চলাইছোঁ, আজি প্ৰায় 1 বছৰ পাৰ হৈছে, 1 বছৰ প্লাছ হৈছে। তো 1 বছৰৰ মাজত মানে আপোনাৰ 4 ঘণ্টা ৱাচ টাইম কমপ্লিট কৰিব লাগে, 4000 ঘণ্টা।
সৰি 4000 ঘণ্টা ৱাচ টাইম কমপ্লিট কৰিব লাগে 1k সাবস্ক্ৰাইবাৰ কমপ্লিট কৰিব লাগে চেনেলটো মনিটাইজ হৈ যায় আৰু এইখিনি কমপ্লিট হোৱাৰ লগে লগে আপোনাৰ সিলভাৰ প্লে বটন এইটো দেখি আছে এই বস্তুটো আহি যায় ঠিক আছে তো এই সিলভাৰ প্লে বটনটো পাবৰ কাৰণে মানুহে বহুতখিনি যথেষ্টখিনি কষ্ট কৰে ঠিক তেনেদৰে ময়ো কৰিছিলোঁ মনিটাইজেশ্যনৰ কাৰণে মনিটাইজটো ওপেন হওক বুলি আৰু এড আহি গৈছিলে ভালেমান ভিউজো আহি আছিল মোৰ চেনেলটো তাৰ মাজত এতিয়া ষ্ট্ৰাইক এটা আহিলে প্ৰথমবাৰ অলপ বেয়া লাগিছে তথাপি পুৰণি চেনেল যেহেতু তো 90 দিন মানে ডিসটেন্সত থাকিব আৰু সেই চেনেলটো অলপ দূৰত থাকিব দিছে তথাপি মই মাজে মাজে ভিডিঅ' দি থাকিম কিনো হয় হোক আৰু যদি আপোনালোকে সেই চেনেলটো চোৱা নাই তেতিয়াহ'লে মই ডেসক্ৰিপচনত সেই চেনেলৰ লিংকটো দি দিছোঁ যাওক যাবলৈ চেনেলটো চাওক এবাৰ যদি ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু তাৰে মানে কিছুমান ভিডিঅ' ইয়াতো দি থাকিব লাগিব উপায় নাই যেহেতু আৰু এইটো চেনেল আপোনালোকে ভাল ভাল হেৰি কৰিছে আৰু মোৰ হাতখন কি হৈছিল সেইখিনি মই দেখাইছিলোঁ এতিয়া যথেষ্টখিনি আৰাম পাইছোঁ হাতখন ফুলাটো কমিছে বহুত আৰাম পাইছোঁ আপোনালোকৰ আশীৰ্বাদত আপোনালোকে সদায় এনেকৈ মৰম দি থাকিব আৰু যদি মোৰ এই হাতৰ এক্সিডেণ্টৰ ভিডিঅ'টো চোৱা নাই ডেসক্ৰিপচনত লিংক থাকিব ভিডিঅ' লিংক এই ভিডিঅ'টো চাই ল'ব চ' সেইটোৱেই আৰু থাম্বনেইলটো চাই অলপ বেয়া লাগিছিল চাগে মই আৰু আজিৰ পৰা ভিডিঅ' নবনাওঁ এনেকৈ দিছোঁ থাম্বনেইলটো নবনাওঁ সঁচাই নবনাওঁ কিন্তু তাত নবনাব পাৰোঁ কিন্তু ইয়াততো বনাম ন এইটো চেনেলত পাই থাকিব ভিডিঅ' তো সেইটোৱেই আৰু চাই থাকিব যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লাইক কৰিব কমেণ্ট কৰিব ঠিক আছে আৰু শ্বেয়াৰ কৰি ল'ব আৰু এটা কথা কওঁ হেৰি নকৰিব আপোনালোকে ৰিইউজ কণ্টেণ্ট নকৰিব ৰিইউজ কণ্টেণ্ট মানে বেলেগৰ ভিডিঅ' বেলেগৰ গান বেলেগৰ কিবা এনেকৈ নকৰিব কপিৰাইট ক্লেইম এটা আছে কপিৰাইট ক্লেইম যদি আহে আপুনি এইটো অসুবিধা নাই একো এফেক্ট নপৰে চেনেলত কিন্তু এতিয়া যিহেতু মোৰ তাত আপোনাৰ হেৰি আহিছিলোঁ ছ'চিয়েলৰ কাৰণে আহিছিলোঁ তো মোৰ তাত যিটো আহিছে মানে ৱাৰ্ণিঙো নহয় যে ৱাৰ্ণিং ষ্ট্ৰাইক এইটোও দিয়া নাই মোক কমিউনিটি গাইডলাইনৰ ষ্ট্ৰাইকো দিয়া নাই ৰিইউজ কণ্টেণ্টৰ কাৰণে দিছে বেলেগৰ ভিডিঅ'টো মানে মই আপলোড কৰি দিছিলোঁ সেইটো কাৰণে দিছে সেইটো কাৰণে মই কওঁ কোনো ইউটিউবাৰে জানো মোৰ নিচিনাকৈ ভুল নকৰে মই জানো গোটেইখিনি জানি বুজি এটা ভুল কৰিছিলোঁ মই এটা মানে এক্সপেৰিমেণ্ট কৰা নিচিনা বস্তুটো তো মই সম্পূৰ্ণখিনি হেৰি কৰিছিলোঁ 24 ঘণ্টালৈ মোৰ কিন্তু কপিৰাইট অহা নাছিলে আৰু ভালেমানখিনি ভিউজ আহিছিলে ঠিক আছে ভিউজ কিন্তু বহুত আহিছিলে এইটোত বহুত ভাল ভিউজ আহিছে কম সময়ৰ মাজত 24 ঘণ্টাত প্ৰায় 24k আহি গৈছিল লগে লগে এইটো কোম্পানীৰ ফালৰ পৰা মোক মেইল এটা পঠিয়ালে আৰু তাৰ সলিউশন আছে যে এইটো ৰিকুৱেষ্ট কৰিব পাৰে মই নকৰোঁ ৰিকুৱেষ্ট মই কাকো ৰিকুৱেষ্ট নকৰোঁ কাক ৰিকুৱেষ্ট কৰিম মই আপোনাক কৰিম যেহেতু আপুনি মোৰ ভিডিঅ'টো চাইছে ৰিকুৱেষ্ট আপোনাক কৰিম যে মোৰ চেনেলটো লাইক কৰক কমেণ্ট কৰক চেনেলটো সাবস্ক্ৰাইব কৰক আপোনাক কৰিম ঠিক আছে কি আপোনাক মোৰ দৰকাৰ মোৰ আপোনাক দৰকাৰ কোম্পানীৰ কথা ঘূৰি মোক কোম্পানীৰ পৰা পইচা যিহেতু নালাগে ঠিক আছে মোক পইচাৰ কাৰণে ভিডিঅ' নবনাই সেইটো কাৰণে মই কাৰো লগত মই নকৰোঁ ৰিকুৱেষ্ট তো জিমেইলটো যদি মই মেইল কৰোঁ তেতিয়াহ'লে মোৰ এইটো খুলি দিব আপচ লৈ যাব আৰু এইটো পুলিচৰ লাফৰা আহিব পাৰে সেইটো কাৰণে কপিৰাইট ষ্ট্ৰাইকৰ আশা কোনো নকৰিব কপিৰাইট ক্লেইম যদি আহি আছে কোনো প্ৰব্লেম নাই তো এইটোৱে আছিলে এটা সৰু ভিডিঅ' মোৰ মনৰ কথা ক'লোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব তো আজিলৈ ইমানতে থাকক নেকি ন পুনৰ আকৌ সময় পালে হাতখনত যিহেতু আৰাম পাইছে পাই যাব আপোনালোকে ভিডিঅ'বিলাক তো ব'লক আৰু ভিডিঅ'টো ইমানতে শেষ হ'ল হুয়ে বেলি বিহুতি ৰমকে জমকে ঐ নাহ ফুল ফুলিবৰ বতৰ ঐ নাহ ফুল গোন্ধ পাই নাচনি ততে নাই নাচনি ততে নাই নাই গানটো আকৌ গাই দিলোঁ তেতিয়া নাজানাকৈ গাইছিলোঁ এতিয়া জানি বুজি গাইছোঁ তো এতিয়া আৰু ভিডিঅ'টো আজিলৈ ইমানেই তো বাই বাই তো চাই থাকিব সম্পূৰ্ণ ভিডিঅ'বিলাক আৰু